একদম ধুনীয়া হাৰ মাটি হৈ আছে আৰু আমাৰ এখেতে পুৰা লাগি আছে এতিয়া ইফালে চোৱা কি কৰিবা আৰু এইজোপা মই বৌ এজনী ঘৰৰ পৰা আনিছিলোঁ বৌয়ে মোক বৰ ধুনীয়াকৈ কাটি দিছিলে ডাঙৰকৈ বৰ্তমান মোৰ মাটিৰ অভাৱত মই এনেকৈ লগাই থৈছিলোঁ এইটো ডাষ্টবিন আছিলে ভাঙি গ'ল কাৰণে মই ফুৰুই দিলোঁ আৰু এতিয়া এইজোপাৰ মানে গোটেই চিষ্টেমটো চেঞ্জ কৰোঁ বুলি ভাবিছে কেনেকৈ চেঞ্জ কৰে কি কৰে কিমানটো বনাবগৈ পাৰে সকলোখিনি দেখাই থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব নতুন কোনোবা সদস্য চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আমাৰ এখেতে পুৰা কাম যে কৰে সেয়া অকণমান দেখাই দিছোঁ মই ভাল পাওঁ ফুল চুল হ'লে ঘৰত থাকিলে আৰু তেখেতেও এতিয়া বহুতখিনি কৰি দিয়ে বাৰু মোক আৰু এইজোপা এতিয়া তেওঁ ডিজাইন কৰিব এইযোৰ হ'ল ইনড'ৰ প্লাণ্ট হয় তো ইনড'ৰত থ'বৰ কাৰণে কি কি ডেক'ৰেশ্যন কৰি মেলি কি কৰেগৈ কোৱা ফাইনেল লুকটো দেখাম আৰু এইটো সাসপেন্স তো একদম ভিডিঅ'টো চাই থাকিব মই অলপকৈ ভিডিঅ' কৰি আছোঁ একদম যেতিয়া ফাইনেল হ'বগৈ তেতিয়া ধুনীয়াকৈ দেখাম এতিয়া টাবটো বদলাই দিলে ভাল হ'ব নি বাৰু ৰং চং কৰি দিব লাগে ন ধুনীয়াকৈ আৰু এইখনো অলপ বনাই দিলে এইফালে অলপ ফুল চুলবিলাক থৈ দিছোঁ পানী দিবও হৈ আছে শুকাই আছে অকণমান পানী অলপ দিবা এয়া সেনেকৈ কৰি মই বেম্বো কাটি থৈ দিছিলোঁ এইখিনি পুৰা ধুনীয়াকৈ শিপা উঠি আছে চাওক এইখিনি ভিতৰত থ'বৰ কাৰণে বহুত ভাল হৈ আছে এতিয়া আৰু এইটো একদম ধুনীয়া এইবিলাক চব ধুই দেৱালী আগত ধুনীয়াকৈ ভিতৰলৈ লৈ যাম এতিয়া অকণমান ভাল হ'বলৈ বুলি থৈছোঁ এল'ভেৰাজোপা একদম ধুনীয়াকৈ গ্ৰ'থ হৈ আছে এয়া বহুত কামত এল'ভেৰাটো দৰকাৰ হয় ঔষধি গুণ বহুত আছে ইয়াৰ কিন্তু মই কেতিয়াবা কাৰ্চিতহে ইউজ কৰোঁ যিহেতু স্কিনত লগাওঁ মুখত আৰু এইজোপা কাটিং কৰি লগাই থৈ দিছোঁ এজোপা আকৌ আদা গছ এজোপা এই আদাজোপা হৈছে আৰু স্নেক প্লাণ্টজোপা মানে অৱস্থাটো একদম টাবটো চেঞ্জ কৰি ঢেৰ ওলাব ইয়াতে দেখিছেনে ইমান গ্ৰ'থ হৈ আছে পাছফালে থৈ দিছোঁ এইখিনি বনাব আছেই আৰু এজোপা জলকীয়া গছ অলৰেডি বহুত খোৱালে আৰু এজোপা ভোট জলকীয়া গছ আৰু এজোপা এতিয়া অকণমান মানে চাইজটো সৰু হৈছেগৈ মই অকণমান ওচৰৰ পৰা দেখাই দিছোঁ এয়া চাওক এয়া লাগি আছে আৰু এফালেও লাগি আছে এইটো এয়া ভোট জলকীয়া আৰু এইজোপা হৈছে নেমু টেঙা গছজোপা অকণমান দেখাই দিছোঁ কিন্তু নেমু লাগিছে অকল মাত্ৰ এইটো এটাই নেমু লাগি আছে এইটো চিঙা নাই থৈ দিছোঁ আৰু এটাই যিহেতু লাগিছে লাগি থাকক আৰু এনেইতো কিনি অনাহে হয় তথাপিতো ঘৰত হ'লে মানে বহুত ভাল লাগে এজোপা হালধি পাতত মাছ পাতত দি খাবলৈও ভাল আৰু হালধিটো দৰকাৰ হয়ে কেঁচা হালধিটো এইজোপা একদম ধুনীয়াকৈ পাতবোৰ ইমান ধুনীয়া গ্ৰীণ হৈ আছে এয়া চাওক এখন ইমান ধুনীয়া আৰামী চকী আছিলে আমি আগফালে বাৰান্দাত থ'বৰ কাৰণে আনিছিলোঁ এইটো কি বুলি কয় এইটো কিহে খায় ঘূণে খায় অৱস্থা একদম বেয়া কৰি পেলালে এখন এতিয়া ফিটিং কৰি থ'ব নোৱাৰা এখন গোটেই বেয়া হৈ গ'ল মই চপাই বুটলি ছাইডত থৈ দিছিলোঁ এয়া চাওক এইটো দেখিছে ঘূণে খাই পিনে কি কৰি পেলালে এইটো দেখিছে এডাল একেবাৰে একদম হেৰি হৈ গ'লগৈ চাওকচোন এইফালেও একদম গোটেই লেতেৰা হৈ গ'ল আৰু এইখন এতিয়া এইখনৰ পৰা কাটি কুটি কি কৰে কি নাই নাজানো কিন্তু উলিয়াই লৈছে তো ব'লকচোন চাই থাকোঁ কি হয় ভিডিঅ'টো একদম স্কিপ নকৰোঁ হাতুৰিটো ভাল লাগিছে ক্ৰিয়েটিভ মাইণ্ড ন ব'লক কি হয় গৈ চাওঁ আৰু যদি বনাব নোৱাৰে তেতিয়া এনেই যাব এখন ভাঙি পেলাই কামটো নাই বাৰু এইফালেও এখন খাই দিলে চোৱা সেইটো ভাল হৈ আছে আকৌ বাঁহডাল সেইটো তোমাৰ চাইডে বাঁহডাল ভাল হৈ আছে আকৌ
এডালহে খালে। কিছুমান ভালেই হৈ আছিলে। কিমান লৈছিলে এখন দামটো? 2500 টকা। এতিয়া এনেই ৱেষ্ট বঢ়াই নহ'ল। ৱেষ্ট হৈ গ'ল। তো ৱেষ্ট হ'বলৈ দিব নোৱাৰি। ইয়াত এটা ভালকৈ কিবা এটা ডেক'ৰেশ্যন কৰিব লাগিব। এওঁ ৱাইন লগাইছে তো কিবা এটাতো বনিব। কি বনাই আৰু সেইটো ভগৱানে জানে আৰু এওঁ জানে আৰু দেই। হওক বেতৰ হওক বস্তুবিলাক যদি এনেকৈ কাটি দিবলগীয়া হৈ যায় বহুত বেছি বেয়া লাগে। তাতে ইমান ধুনীয়া এখন আছিলে নহয়, একদম ঘুঁগুৰিয়ে খাই ঘূণে খাই অৱস্থা বেয়া কৰি দিলে। কি লাগে? তো ফাইনেলি এওঁ কৰ্ণ এটা চইচ কৰি লৈছে আৰু এইফালে এখন ওলমাই লৈছে প্লান। এইফালে এনেকৈ বগাই বগাই গৈ থাকিব আৰু এইফালে বেয়া পাতখিনি এওঁ আঁতৰাই দিছে। তো এইটো অকণমান ৰং কৰিব লাগিব। এনেকৈ কৰি থৈ দিছে। এই বস্তুটোত কিবা এটা দিব লাগিছিলে এইটোত, এনেকৈ লাঠি এডাল দি, তেতিয়া ভাল হ'ব ন? লাঠি এডাল এনেকৈ কামত লগাই দিছে। তো কৰ্ণটো কেনেকুৱা লাগিছে বাৰু কওকচোন আপোনালোকে। আৰু এইটো মানুহজনৰ সহায় লৈ পিনে এইখিনি তেওঁ ধুনীয়া কৰি দিলে। আৰু এই কৰ্ণটো মই ধুনীয়াকৈ সজাই দিলোঁ। চাওকচোন ভাল লাগিছে নে? একদম গ্ৰীণ এৰিয়া কৰি দিছোঁ। এইফালে ধুনীয়াকৈ বগাই যাব এই কৰ্ণটোত। আৰু এইফালে এনেকৈ মই জাপি লগাই দিছোঁ ধুনীয়াকৈ এয়া। আৰু আনফালে মই ইয়াতো এটা ধুনীয়াকৈ থৈ দিছোঁ ফুলৰ টাব। এইকণ চাওক এয়া। সেইফালে একদম কৰ্ণটোত থৈ দিছোঁ। আৰু যিহেতু মই শ্ব'কেছটো লৈ আহিলোঁ ইয়ালৈ, দেউতাৰ ফটোখনে সৈতে এইফালে এনেকৈ থৈ দিছোঁ। আৰু শ্ব'কেছটো এনেকৈ সামৰি থৈছোঁ। একেবাৰে ধুনীয়াকৈ মোৰ ড্ৰয়িং ৰুমটো দেখাই দিছোঁ এয়া।